বাকী আমাৰ খেতি বাতিনো কিনো আগবাঢ়িব। আমাৰ সৰু সুৰা খেতিয়ক সকলোৰে চব ফালৰ পৰা বিপদ হয়। আপোনাৰ বৰষুণে খুন্দে, ৰ'দে শুকুৱাই, কেতিয়াবা এনেকুৱাই ৰ'দ দিয়ে আপোনাৰ গোটেই খৰাং হৈ যায়। হোৱা বস্তু মানে জহি খহি যায়। আকৌ বৰষুণেও একেবাৰে অভাৰ বৰষুণ হৈ গোটেই নষ্টই কৰি পেলায়। গোটেই লাইনটো এইটো আপোনাৰ এই তালৈকে তামোল আছে। গোটেই বাৰীখনত আপোনাৰ প্ৰায় 150 জোপামান তামোল লগোৱা হ'ল। আপোনালোকে তামোলৰ গুৰিবোৰ চফা কৰি দিব। আৰু যেতিয়া তামোল পুলি মানে ৰুওঁতে নমস্কাৰ কৃষক বন্ধুসকল, কি খবৰ? আপোনালোক সকলোৰে ভালনে? মই মানে খেতি বতৰৰ পৰা বৰ আগবঢ়াব পৰা নাই। এইকেইদিন ভিডিঅ' চিডিঅ' মানে দিবলৈ অকণমান দিগদাৰে হৈ গৈছে। বতৰ মানে কোনোফালৰ পৰা ৰ'দ বুলি ক'লে ৰ'দ, বৰষুণ বুলি ক'লে বৰষুণ। এয়া দেখিছে, এয়া হাল বাই তলি আপোনাৰ মূলা সিঁচিছিলোঁ, বৰষুণে খুন্দি একেবাৰে সমান কৰি পেলালে। এয়া আপোনাৰ মূলাখিনি গজিছে, আপোনাৰ বৰ বিশেষ ডাঙৰ হোৱা নাই। যথেষ্টখিনি কষ্টতহে ওলাইছে আচলতে যিখিনি ওলাইছে। এয়া মোৰ মূলাখিনি, এয়া ইমানটো হৈছে আৰু এইবিলাক আপোনাৰ একঠামান মূলা এনেকৈ পাৰিছিলোঁ, এইকণ এনেকৈ হৈছে। আপোনালোকৰ ফালে খেতি বাতিবোৰ কেনেকুৱা হৈছে অকণমান কমেণ্ট কৰি জনাব। আমাৰ ফালে এয়া অৱস্থা। বাকী চাৰিওফালে আপোনাৰ সৰিয়হ কৰিবলৈ হাল বাই থকা হৈছে। আমাৰ মানে এয়া বাম খেতি কৰিম বুলি ভাবিছিলোঁ, অকণমান হোৱা নাই। বাকী আপোনালোকক আৰু এটা কথা ক'বলগীয়া আছিলে। মই মানে বহুত বিশেষ ভাল হোৱা নাই কাৰণে আপোনালোকলৈ ভিডিঅ' প্ৰস্তুত কৰা নাই। আপোনালোকে যদি কোনোবাই নতুনকৈ তামোল পুলি প্লেণ্টেশ্যন কৰি থৈছে, তামোলৰ গুৰিবোৰ মানে খুব সুন্দৰকৈ চফা কৰি দিব। এয়া মোৰ এয়া দেখিছে, এজোপা এজোপা গছ। এয়া আপোনাৰ 1.5 বছৰ হৈছে এইখিনি পুলি ৰোৱা। এয়া 1.5 বছৰ হৈছে এইকেইজোপা তামোল। এয়া কেনেকুৱা জনাব তামোলখিনি। এইটো গোটেই লাইনটো এইটো আপোনাৰ এই তালৈকে তামোল আছে। গোটেই বাৰীখনত আপোনাৰ প্ৰায় 150 জোপামান তামোল লগোৱা হ'ল। আপোনালোকে তামোলৰ গুৰিবোৰ চফা কৰি দিব। আৰু যেতিয়া তামোল পুলি মানে ৰুওঁতে আপোনাৰ গাঁতটো কৰোঁতে আধা পুতি থৈছিলেতো, আমি তেনেকৈ ৰুইছিলোঁ। মানে আমি যেতিয়া গাঁতটো খান্দি থৈ দিওঁ অলপ দিনৰ আগত, তাৰপিছত গোবৰ চোবৰ দি থৈ দিওঁ। তামোল পুলি যোনটো গাঁতত মানে তামোল পুলি ৰুম, গোবৰ চোবৰ দি থৈ দিওঁ। তাৰপাছত আপোনাৰ তামোল পুলিটো ৰোৱাৰ পাছত আধা মানে মাটি দি দিওঁ, গাঁতটো সম্পূৰ্ণ পুতি নিদিওঁ। তাৰপিছত সেইটো ধুনীয়াকৈ খুন্দি পেলাই থৈ দিওঁ। আধা পুতিটো তাৰপিছত আধা থাকে। অলপ দিনৰ পাছত যেতিয়া তামোল পুলিটো মানে শিপা চিপা চাৰিওফালে গৈ মেলি আপোনাৰ যেতিয়া তামোল পুলিটো নিজে মানে নিজৰ শক্তিত বাঢ়িব পৰা ক্ষমতাটো আহেগৈ, তাৰপাছত মানে মই যে দেখালোঁ তামোলখিনি, তাৰপাছত গুৰিত মানে জাবৰ জোঁথৰ গোটাই পেলাই, অলপ এনেকৈ গোটাই গুৰিটো পুতি দিব লাগে। এয়া তামোল দেখিছে, এয়া 1.5 বছৰীয়া তামোল পুলি হয়। এইখিনি এয়া হয়, তালৈকে তামোল আছে। এইখিনি 1.5 বছৰীয়া তামোল পুলি। এনেকৈ গুৰিটো অলপ চাফা কৰি দিব। মই আজি 3-4 দিনমানৰ আগত কৰিছিলোঁ। এয়া দেখিছে, এনেকৈ মাটি গোটাই থোৱা আছে, জাবৰ গোটাই থোৱা আছে। জাবৰ গোটাই মাটি দি দিছোঁ। আপোনালোকেও যিসকলে মানে তামোল পুলি ৰুই থৈছে, যদি এই গাঁতটো আধা পুতি থোৱা আছে, তেখেতসকলে এতিয়া বৰ্তমান বৰষুণ পৰি আছেতো, ওচৰৰ জাবৰ জোঁথৰবিলাক তামোলজোপা গুৰিত দি দিব। তাৰপাছত অলপ বৰষুণত জহিব, ৰ'দতো শুকাব। তেতিয়া সেইটো সাৰলৈ ৰূপান্তৰিত হ'ব। তাৰপাছত অলপ গুৰিত মাটি চপাই দিব। তেতিয়া তামোল পুলিটো একদম বঢ়িয়াকৈ গ্ৰ'থ ল'ব।